নমস্কাৰ মোৰ ইউটিউব চেনেল টয়লিছ লাইফষ্টাইলৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো আছোঁ বৰ্তমান ভালে। আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আহিবলগীয়া ভোগালী বিহুৰো আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে ভালে ভালে যাওক, ভোগালী বিহুটি আৰু নতুন বছৰটি ভালে ভালে যাওক। ভালে ভালে ক'ত যাব, আকৌতো নতুন চব ওলাইছে, এছপি ওলাইছে নতুন, সেইটো কাৰণে আৰু সকলোৱে ছেভ হৈ থাকিব। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। আহকচোন আজি মই দিনটো কি কি কৰোঁ আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত, যি পাৰোঁ অলপ দেখাই যাম আৰু সেয়ে চাব আৰু আপোনালোকে। ঠিক আছে, এতিয়া মই পাৰ্লাৰলৈ যাওঁ, ব'লক। এইটো পাৰ্লাৰত গ'লে গাড়ীখন দাঙি লৈ আহিব, আকৌ পাৰ্লাৰৰ পৰা ঘৰত আহিলে আকৌ এনেকৈ দাঙি লৈ আহিব। বদমাছ বোলে। এই বেৰখন মই দি থৈ দিওঁ ৰাতি হ'লে, এতিয়া খুলিম। কিয় নহ'লে মানে ছাগলী গৰু উঠি একদম বাৰান্দাখন অৱস্থা নোহোৱা কৰি দিয়ে, সেইকাৰণে ৰাতি হ'লে এইখন বেৰখন দি থৈ দিওঁ। এতিয়া মই এইখিনি গুচাই খুলি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ভিতৰ সোমালোঁ, সোমাই এতিয়া চাফা কৰি লওঁ, ঝাৰু দিওঁ, পানী ছটিয়াই ধূপ জ্বলাই দিওঁ ন, সেইখিনি কৰি তাৰ গাড়ীখন দেখাব আৰু নতুনকৈ আনি দিছোঁ। নহ'লে পাৰ্লাৰৰ ভিতৰত ইমান উৎপাত কৰি মানে, সেইটো কাৰণে এইখন নতুনকৈ মোৰ পেহীয়ে এইখন দি দিছে তাত। এতিয়া সেইখন চলাই তাৰমানে অলপ ব্যস্ত হৈ থাকে আৰু মোবাইল চোবাইল মানে ইমান হেৰি নাই আৰু চাবৰ কাৰণে, সেইখনৰ লগতে ব্যস্ত হয়। ঠিক আছে, তাক মই দেখাই দিব লাগে বেক কেমেৰাৰে, মই তাক বেক কেমেৰাৰে দেখাই আছোঁ বাৰু দেই। লাহেকৈ চলাই পিছুৱাই যোৱা, এনেকৈ কেনেকৈ ক'বা? হ'ব দিয়া, চলো আছোঁ এতিয়া। অ'কে, হৈ যাব, বাই বাই দিয়া। এইটো আমাৰ চকলেট মেন, চকলেট জিন্দাবাদ ন। এৰোপ্লেন দেখা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু নতুন বছৰ মাঘ বিহুৰ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই। সকলোৱে ভোগালী বিহুটো ধুনীয়াকৈ উদযাপন কৰিব। আজি মাৰ লগতে হেপী বিহু কোৱা। আজি আমি মাৰ লগত আছোঁ, মোৰ স্কুল বন্ধ আজি। হেপী বিহু কোৱা। আজি মোক বেজি দিছে। হয় দিয়া, হেপী বিহু কোৱা। হেপী বিহু হেপী এণ্ড হেপী বিহু। হেপী বিহু। বাই বাই। এতিয়া কি কৰিবা? এতিয়া মই আকৌতো এতিয়া স্কুল বন্ধ দিবই চাগে, বন্ধ দিছেই অলৰেডি। একদম মোৰ একদম গৰম কৰি দিব আৰু এতিয়াতো এনেকেই ৰাখিব লাগিব ঘৰতে, এনেকৈ মানে চিন্তাই হয় আৰু ভাবিলে। আজি ছেটাৰডে বন্ধ থাকে, আজি আৰু ছেটাৰডে আৰু ছানডে এই দুটা দিন কেনেকৈ যায় মানে ভগৱানেহে জানে। তাতে আকৌ এতিয়া বন্ধ দি দিলে আৰু হৈছে আৰু নহয়। সিটো ভালে পাইছে ন, ভাল পাইছেনে? সি নামক ফূৰ্তি তাৰ, কিন্তু একেবাৰে আমাৰ ঘৰত থকাকেইটা একদম থকা কৰি দিব আৰু ৰাতিপুৱা উঠি মোক সুধি আছে, মা স্কুল আছেনে? মই আৰু এনেই কৈছোঁ থকা বুলি, নহ'লে মানে সি উৎপাত কৰে যে। তাৰপিছত মুখ ধুই কিনে ভাত খালে, মানে স্কুল যোৱাৰ আগত যে মুখ ধুই কিনে আৰু চাহ খাবৰ কাৰণে তাৰ টাইমে নহয়, ভাতে খায়। সেইকাৰণে আজি সি ভাতে খাইছে আৰু মানে হোমৱৰ্ক দিছিলে যোৱাকালি, সি ৰাতি হোমৱৰ্ক নকৰি কিনে তাৰমানে তাৰ ৰাতিপুৱা সদায় চিন্তা হয় হোমৱৰ্কখিনি কৰিবৰ কাৰণে। তাৰপিছত তাৰাতাৰি হোমৱৰ্কখিনি কৰাৰ পিছত আৰু মোক কৈছে যে মা কাপোৰ পিন্ধাই দিয়া। মই স্কুল নাই বুলি ক'লোঁ নহয়,
গ'লো তাৰ পিছতে একদম মাটি লাৰি অৱস্থা নাই তাৰমানে মাটি একেবাৰে গাঁত খান্দি কলপুলি ৰুব বোলে কলৰ পুলি তাকে কৰি আছে তাৰপিছত মই একদম গালি পাৰি আকৌ ধুৱাই মেলি আকৌ ইয়াতে পাৰ্লাৰত লৈ আহিছো এতিয়া দিনটো আমি দুটাই কেনেকৈ কি কৰোঁ গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব সেইফালেকে যিসকল প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব কাৰণ আপোনালোকে মৰম দিলেহে মৰম আশীৰ্বাদ কৰিলেহে মই আগুৱাই যাব পাৰিম যিহেতু মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ গতিকে আগুৱাই যাবৰ কাৰণে আপোনালোকৰে মৰম আশীৰ্বাদৰ প্ৰয়োজন গতিকে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব ন কি কৰিব জান কি কৰিব ছাবস্ক্ৰাইব কৰি দিব কোৱা কি সাৰপ্ৰাইজ নহয় সি তাৰ ছাবস্ক্ৰাইবটো নুঘূৰে কি কয় ছাবস্ক্ৰাইব কোৱা ঠিক আছে মই এতিয়া ঘৰটো ঝাৰু দি লওঁ আৰু পানী চানী ছটিয়াই ধূপ চাকি জ্বলাই লওঁ তাৰপিছত আকৌ লগ পাই আছো নাযায় ঠিক আছে ভিডিঅ'টো চাই থাকিব দেই হৈ গ'ল গোটেইখিনি হৈ গ'ল আৰু এতিয়া অকণমান বহি লওঁ কাৰণ ৰাতিপুৱাৰ পৰা আজৰি পোৱা নাই অকণমানো সেইটো কাৰণে অকণমান এতিয়া বহি লওঁ বহি নাযায় আমি দুটা এতিয়া খেলি থাকিম আৰু ন অকণমান ৰ'দত বহোঁ ইমান ঠাণ্ডা মানে ভিতৰত থাকিব নোৱাৰি সেইকাৰণে ৰ'দত বহি লওঁ এতিয়া অকণমান বাৰান্দাখনত ধুনীয়া ৰ'দ পৰে তাকে বোলো ইয়াতে অকণমান বহোঁ বাবুৱে বাৰান্দা ঠাইত মই গাড়ী চলাব দিছোঁ সি গাড়ী চলাই আছে মই অকণমান ৰ'দ পাই আমাৰ জানে কান্দি আছে এতিয়া জানে কান্দি আছে চাওঁ এইফালে চোৱাচোন এইফালে কোৱাচোন এইফালে কোৱাচোন চাব কৈ দিয়াচোন এইফালে ঘূৰাচোন এই আমাৰ জানে কান্দি আছে কিয় কান্দিছা কোৱাচোন কিয় কান্দিছা কোৱা কিয় কান্দিছা কোৱাচোন পাপাৰ কাৰণে মনত পৰিছে কিমান মনত পৰিছে পাপাৰ কাৰণে পাপাকৰ কাৰণে মনত পৰিছে সেইকাৰণে কান্দি আছে আমাৰ দেহাই ন পাপা অফিচত গৈছে নহয় আহিব সোনকালে আহিব দেই সোনকালে আহিব কম হ'ব দেই নাহে কেতিয়া আহে কেতিয়া আহিব বহুত দেৰি লাগে তাৰমানে অকলে সি বৰিং হৈ গৈছে কিমান খেলিব আৰু অকলে এতিয়া তাৰ লগৰ কোনোবা যদি আহে তেতিয়া ভাল পায় আৰু খেলি এতিয়া আৰু অকলে এনেকৈ তাৰমানে অলপ বৰিং হৈ যায় ন যাৰ আজি ঘৰত আছে নহয় বাবু আজি কেৱল এইটোৱে দৰকাৰ আৰু কেৱল পইচা এতিয়া হেৰি কৰি আছে আৰু অকণমান পতাই আছে কিবা লাগে তাক কিবা খাব এতিয়া কি খাবা ছাৰ কি খাবা এইয়া এই জাষ্ট ষ্টাৰ্ট দিছে আৰু গাড়ীখন বেকত থোৱা ষ্টাৰ্ট দিছে আৰু পইচা এতিয়া দোকানত লৈ যাব লাগিব তাক চিপছ খাব বোলে নিদিলেও নহ'ব নহ'লে একদম হুলস্থুল লগাই দিয়ে দি দিওঁ আৰু দিম আৰু নিদিওঁ আৰু নাযায় আৰু बोला ये फूटी सकता है बोला दुकान हेलो खबर है
কোনটো লাগে এইটো দেখাই দিয়া মোক এইটো লোৱা 100 টকা এতিয়া ভাত বনাব লৈছোঁ দোকান বন্ধ কৰি থৈ আহিলোঁ ঘৰত কোনো নাই যে সেইটো কাৰণে দোকান বন্ধ কৰি এতিয়া ভাত বনাব লৈছোঁ জুইত বনাম তাকে বোলো আপোনালোককো দেখাম আৰু এটা কথা হা বাবু কি কৰি আছে আপোনালোকক দেখাই আছোঁ দেই চাবচোন তাৰ কাম দেখিছে ইয়াৰ কাম দেখা পাইছেনে এইবিলাক ঘৰত থাকিলে এইবোৰ কাম তাৰ দেখিছে ইমান দুষ্ট তাৰমানে ল'ৰাটো এতিয়া মই কণী আলু বনাম কণী বা তাক ভিডিঅ' কৰিব লাগে বোলে মই এতিয়া কণী বইল কৰি দিছোঁ কুকাৰত দি থৈ দিছোঁ বাৰু কি আৰু দেখাম আৰু ৰেচিপি সকলোৱেতো জানেই আৰু কণীৰ ৰেচিপি আৰু মই চিম্পুলকৈ বনাম আৰু ৰ'বা দেখাই আছোঁ আৰু এটা বস্তু দেখাই আছোঁ দেই কাৰ ঘৰত বাৰু বাচ্চাই এই ৱালত এনেকৈ পেইণ্টিং কৰে বাৰু ৱালত দেখিছেনে পেইণ্টিং ৱাল পেইণ্টিং কাৰ ঘৰত আছে বাৰু এনেকুৱা প্লিজ কমেণ্টত জনাবাচোন আমাৰ একদম একেবাৰে ৰুমৰটো থকা ৰুমটোৰ ভিতৰততো অৱস্থাই নাই মানে ৱালত ইমান মানে পেইণ্টিং কৰিছে সি বদমাছটো তাক বুলি কিবা ভিডিঅ' কৰিব লাগে সেইকাৰণে আৰু দেখাই আছোঁ বস্তু কি দেখাব লাগে তাক দিয়া কোৱা কি এইবিলাক কি এতিয়া মিস্ত্ৰী হৈছা মিস্ত্ৰী এনেকৈ ঘূৰাই দিয়ে হয় নেকি মাটি দাৰি কিমান ভাল পাওঁ কোৱাচোন এইফালে চাই বহুত ভাল পাওঁ হয় নেকি বেকগ্ৰাউণ্ডটো দেখি প্লিজ ইগন'ৰ নকৰিব এতিয়া মই কণী আলু তৰকাৰীখনৰ কাৰণে মই এতিয়া বিলাহী দুটা সৰু সৰুকৈ কাটি লৈছোঁ মিডিয়াম চাইজত সৰু সৰুকৈ কাটি লৈছোঁ দুটা মই পিঁয়াজ লৈছোঁ মিডিয়াম চাইজতে কাটি ল'ম পিঁয়াজটো আপোনালোকে নিজৰ ইচ্ছা আৰু যিমান দিয়ে মই বাৰু দুটা লৈছোঁ পিঁয়াজ দেখাইছোঁ বাৰু এনেই দেখাইছোঁ সকলোৱেতো জানে কণীৰ আলুৰ তৰকাৰীখন কেনেকৈ বনায় গতিকে মই জাষ্ট আজি ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ কাৰণে দেখালোঁ আৰু আজি কি বনাইছোঁ টুহিলা তেজপাত লৈছোঁ জলকীয়া পৰিমাণটো মই অলপ বেছিকৈ লৈছোঁ জলকীয়া বেছি হ'লে অকণ খাই ভাল লাগে সেইকাৰণে আৰু জলকীয়া অলপ বেছিকৈ দিছোঁ বাবু জলকীয়া হ'লে খাব পাৰে প্ৰব্লেম নাই সেইকাৰণে দি দিছোঁ আৰু এইফালে এতিয়া মই কণীৰ বাকলিখিনি এৰাই লওঁ কণীকেইটা এতিয়া মই ফ্ৰাই কৰি আছোঁ অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম আৰু এতিয়া তেলখিনি গৰম হ'ল হোৱাৰ পিছত ফোৰণ দিলোঁ তাৰপিছত তেজপাত দিলোঁ তাৰপিছত ইয়াৰ পিছত এতিয়া পিঁয়াজ দি দিম কাটি থৈ দিয়া পিঁয়াজ জলকীয়া গোটেইখিনি দি দিম দি আৰু এনেকৈ বনাই থাকোঁ আৰু কেনেকুৱা হয় বাৰু দেখা যাব আৰু টেষ্টি হয় নে কিয়ে হয় এনেকৈ বনাই আছোঁ আৰু বাহিৰত মানে মোৰ কোনো ষ্টেণ্ড নাই মোবাইলটো থ'বৰ কাৰণে গতিকে মই নিজৰ হাততে মোবাইলটো লৈ কিনে কৰিব লগা হৈছে এখন হাতত মোবাইল আৰু এখন হাতেৰে মই বনাই আছোঁ গতিকে অলপ প্ৰব্লেম হয় আৰু জুইত বনাইছোঁ যিহেতু একদম ধোঁৱাবিলাকে মোক ধৰি আছে গতিকে অলপ প্ৰব্লেম হৈছে গতিকে চাই থাকোঁ যিমান পাৰোঁ দেখাই যাম আৰু ৰেডি হ'বই আৰু মই মছলা এইবিলাক দি দিলোঁ দেখুওৱা নহ'লে আৰু এতিয়া অকণমান উতলিলে আৰু মই কণীকেইটা দি দিম আৰু তাৰপিছত হৈ যাব আৰু আমাৰ কাম কৰি ঘৰত আজৰি হৈ পাৰ্লাৰত আহিলোঁ
দেৰি হ'ল আহিবৰ কাৰণে মই চাকি জ্বলাই উঠিলোঁ অলপ কিবা কিবি কৰি আছিলোঁ বাহিৰত আছিলোঁ এইয়া ওচৰলৈ আহিছিলে বাইদেউ এজনীমান তাকে কথা পাতি আছিলোঁ বাহিৰতে এতিয়া জাষ্ট সোমাইছোঁ ৰুমৰ ভিতৰত তাকে বোলে এবাৰ কেমেৰাটো অন কৰোঁ বহুত টাইম হ'ল কেমেৰা অন কৰাই নহ'ল ভাত পানী খোৱা হৈ গ'ল চব সেইবোৰ একো দেখুৱাব নোৱাৰিলোঁ কাৰণ বাবুৱে অলপ মানে প্ৰব্লেম কৰি আছিলে সি দুষ্ট কৰি আছিলে সেইকাৰণে আৰু একো দেখাব নোৱাৰিলোঁ ভাত পানী খাই শুলোঁ তাকো খুৱাই ল'লোঁ লৈ কাম বন কৰি আহিলোঁ আৰু ওলাই দিয়কচোন বাৰু আৰু কি দেখাব পাৰোঁ ন আপোনালোকক চাই থাকিব কাষ্টমাৰো আহিব বুলি আহি আছে সেইও অকণমান দেখাম কি বা কৰে কাষ্টমাৰ আহি গ'ল এতিয়া বাবুকো পঢ়াব লাগিব ঘৰত গৈ কিনে হাজবেণ্ডো আহি পাইছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আৰু ইয়াতে এণ্ডিং কৰোঁ দিনটো থুলমূলকৈ আপোনালোকক দেখালোঁ কি কৰিলোঁ মই ইমান মানে ভিডিঅ' কৰিবৰ কাৰণে নোৱাৰোঁ দেখাব নোৱাৰোঁ কাৰণ মই নিজে লৈ কিনে কৰিব লাগে যে অলপ অসুবিধা হয় সেইকাৰণে আৰু মই যি পাৰোঁ অকণমানে দেখাইছোঁ সেইখিনিয়ে চাব ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব তাৰপিছত কমেণ্টত জনাব কেনেকুৱা পায় আৰু যদিহে মোৰ চেনেল নতুন ভিউৱাৰ্ছে কোনোবা চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব নকৰে একেবাৰে নাযাব ঠিক আছে অন্য এটা ভিডিঅ' আপোনালোকৰ মাজত অনাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই